অসমৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই আজিকালি প্ৰায়ে সংবাদ মেল নতুবা ৰাজহুৱা সভাত এষাৰ কথা খুব আৱেগিকভাৱে উত্থাপন কৰা দেখা যায়। তেওঁ কয় তেওঁ এনেকুৱা কি ভুল কৰিলে যাৰ কাৰণে অসমৰ ৰাইজে অসমীয়া জাতিয়ে তেওঁক এঘৰীয়া কৰিব বিচাৰি আছে। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া এতিয়াও সঁচাকৈ আপুনি উপলব্ধি কৰিব পৰা নাই নে আপুনি কি ভুল কৰিছে, কি অপৰাধ কৰিছে? যদি পৰা নাই তেতিয়াহ'লে শুনি লওক আপুনি কি ভুল কৰিলে, কি অপৰাধ কৰিলে। অসমৰ ৰাইজৰ খং ক্ষোভ আবেগ অনুভূতিক সন্মান কৰাৰ পৰিৱৰ্তে সম্পূৰ্ণ দমনমূলক, ষড়যন্ত্ৰমূলক, আক্ৰোশমূলক আৰু বিভাজনমূলক নীতিৰে কা বিৰোধী জাতীয় সংগ্ৰামখনক আপোনালোকে ধ্বংস কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে। এয়া অপৰাধ নহয় জানো? সম্পূৰ্ণ দমনমূলক নীতিৰে ৫জনকৈ ফুল কুমলীয়া ছাত্ৰক আপোনালোকে গুলিয়াই হত্যা কৰি মাতৃৰ বুকু উদং কৰিছে। এয়া অপৰাধ নহয় জানো? সম্পূৰ্ণ ষড়যন্ত্ৰমূলক আৰু আক্ৰোশমূলক নীতি গ্ৰহণ কৰি কৃষক নেতা অখিল গগৈ, আলোচনাপন্থী আলফা নেতা জিতেন দত্ত, কৃষক নেতা ধৈৰ্য কোঁৱৰ, শৃংখল চলিহাকে ধৰি গণতান্ত্ৰিক আন্দোলনকাৰী নেতাসকলৰ প্ৰতিবাদী কণ্ঠ ৰুদ্ধ কৰাৰ কাৰণে কাৰাৰুদ্ধ কৰি ৰাখিছে। এয়া অপৰাধ নহয় জানো? বিষ্ণু প্ৰসাদ ৰাভা, জ্যোতি প্ৰসাদ আগৰৱালাৰ আদৰ্শাৰো জাতীয় চেতনাৰে উদ্বুদ্ধ হৈ অসমৰ খাটি খোৱা কৃষক শ্ৰমিকসকলৰ অধিকাৰ ৰক্ষাৰ বাবে গণতান্ত্ৰিকভাৱে সংগ্ৰাম কৰা কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু কৃষক নেতা অখিল গগৈ সম্পূৰ্ণ ষড়যন্ত্ৰমূলকভাৱে আপোনালোকে মাওবাদী সজাব বিচাৰিছে। এয়া অপৰাধ নহয় জানো? কৃষক নেতা অখিল গগৈৰ দৰে সংগ্ৰামী নেতা এজনক হেণ্ডকাপ লগাই আপোনালোকে আদালতৰ মজিয়াত উপস্থিত কৰাইছে। এয়া অপৰাধ নহয় জানো? গণতান্ত্ৰিক আৰু ধৰ্মৰ ব্যক্তি ব্যৱস্থাটোক ধ্বংস কৰি হিন্দুত্ববাদ প্ৰতিষ্ঠা কৰাৰ কাৰণে ষড়যন্ত্ৰত লিপ্ত হৈছে। এয়া অপৰাধ নহয় জানো? তাৰ জৰিয়তে ঐতিহাসিক অসমটোক নস্যাৎ কৰি অসমীয়া জাতীয়তাবাদ ধ্বংস কৰি অসমীয়া জাতিটোক ভাষিকভাৱে, সাংস্কৃতিকভাৱে, ৰাজনৈতিকভাৱে, অৰ্থনৈতিকভাৱে চিৰদিন সংখ্যালঘু কৰাৰ ষড়যন্ত্ৰত আপোনালোকে লিপ্ত হৈছে। এয়া অপৰাধ নহয় জানো? ক্ষমতাৰ লোভত, টকাৰ লোভত মুখ্যমন্ত্ৰীৰ চকীৰ লোভখনৰ কাৰণে দিল্লী আৰু নাগপুৰৰ ওচৰত নিজকে সমৰ্পণ কৰিছে, আঁঠু কাঢ়িছে, নিজকে বিক্ৰী কৰি অসমীয়া জাতিটোৰ লগত বিশ্বাসঘাতকতা কৰিছে, প্ৰতাৰণা কৰিছে। এয়া অপৰাধ নহয় জানো? সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, ৰাজনীতিৰ পথাৰখনত আপুনি নৰেন্দ্ৰ মোদীতকৈ ভাল অভিনয় কৰিবলৈ আৰম্ভ কৰিছে, কিন্তু অসমৰ ৰাইজে, অসমীয়া জাতিয়ে আপোনাৰ স্বৰূপ চিনিছে। আপুনি এজন বিশ্বাসঘাতক, প্ৰতাৰক আৰু বদন হিচাপে অসমৰ ৰাইজে, অসমীয়া জাতিয়ে